হেল্ল' এভৰিৱান, ছাবস্ক্ৰাইবাৰ মোৰ ফেমিলি মেম্বাৰ দৰে যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ সকলোকে মোৰ ধন্যবাদ। মোৰ ছাবস্ক্ৰাইবাৰ মোৰ ফেমিলি মেম্বাৰ দৰে, সেইবাবে মই আপোনালোকৰ সকলো কথাখিনি ক'ব বিচাৰোঁ। আজি মোৰ গাটো ভাল নাই। মই আজি ডক্টৰক দেখাইছিলোঁ মানে আগতে এবাৰ। এতিয়া বোলো প্ৰেছাৰটো চেক কৰি আহোঁগৈ, ব'লকচোন গৈ আহোঁ। মোৰতো ঘূৰাই ঘূৰাই থাকিব ধৰিছে নহয়। মোৰ গাড়ীত ৰ'দো চোকা নহয়। হয় নি? সেইটো কাৰণেও হয় নি? কেনেকৈ তুলিব? টোটেল 30 বাঢ়ি আছে। অঁ, সেইটো কাৰণে গাটো বেয়া লাগিছে ন? প্ৰেছাৰ পালে, সেইকাৰণে গাটো বেয়া লাগি আছিলে। এতিয়া ঘৰলৈ গৈ আছোঁ, ব'লক। আহি পাই গ'লোহি। হা? গাটো বেয়া লাগিছে নেকি? চাহ খালে নাই? কি হ'ল? আহি পাই গ'লোহি আৰু। মুস্কানে টিভি চাই আছে। কি চাইছে? বিহু। ঘৰ আহি পালোহি, এয়া বহি আছোঁ। মানুহজনে নেমু চৰবত বনাই দিছিলে, এয়া খাই লওঁ অকণমান। বেজাই টেঙা। মই বেছি টেঙা পাওঁ নেকি? হয় নাই? এয়া প্ৰেছাৰ টেবলেট লৈ আহিলোঁ। প্ৰেছাৰ টেবলেটটো মানে বহুত দিন খোৱাই নাছিলোঁ, ভাল হৈ গৈছে বুলি ভাবিলোঁ। এতিয়া গাটো বেছি বেয়া লগাৰ কাৰণে আকৌ খাই মেলি টেবলেটটো লৈ আহিছোঁ আৰু। আকৌ কণ্টিনিউ কৰিব লাগিব। টেবলেটটো খাই দিলোঁ। এতিয়া যাওঁ, আমাৰ নখকেইটা কাটিব কৈছিলে নহয়, কাটি থৈ আহোঁগৈ। গা ধুবলৈ পানী নাই, কালি পানী নাই। হা? গা ধুবলৈ পানী নাই। গা ধুব নেকি? ৰাতিপুৱা মোৰ ধুবলৈকে পানী নাই। পানী ওলোৱাই নাই। কালি ধুই ল'ব। ভাত ওলালে নে? বৰ ধুনীয়া কথা, একদম ঘূৰি নোসোমাই। নোসোমাই, মই চাওঁ নোৱাৰোঁ। আপুনি কাটি দিব। এইকেইটাতো অকণ ভাল। বহুত লৰাইছে কেলে? লৰাইছে কেলে? কপে আকৌ। কাটি কাটি মই পাহৰি থাকোঁ। মুস্কানে কাটি দিব। এটা পেক কৰি দিলে কাটি দিব। পানী অকণ মাৰি দিলে মোক বহুত ভাল লাগি যায়। এতিয়া দমটো ল'ব পাৰিছোঁ, ভাল লাগিছে এতিয়া। পানীখিনি লাগি থাকক। গৰমত পানীখিনি লাগি থাকিলে বহুত শান্তি। এতিয়া ভাত খাই লওঁগৈ।
ভোক লাগি গৈছে দিছোঁ এতিয়া 4টামান বাজিছে এতিয়া অকণমান মাথাটো বিষাই আছে অলপ অকণমান ওলাই যাওঁ বাহিৰলৈ চাহ তাহ নাখাওঁ খাবলৈ মন যোৱা নাই অকণমান ওলাই আহিছোঁ বাহিৰলৈ মনটো ভাল লাগিব গৰম লাগিছে বহুত অকলশৰীয়াকৈ থাকিব বিচৰা নাই সেইবাবে আপোনালোকক লগত লৈ যাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ সকলোকে আকৌ নতুনকৈ লগ পাম